এবাৰ ৱাৰেন বাফেটে চাইনা গৈছিলে। হোটেলৰ ভিতৰলৈ সোমোৱা সময়ত মেডাম লী নামৰ এগৰাকী দৰ্জীয়ে তেওঁক দেখিলে আৰু মেডাম লীৰ বাবে বাফেট ইনস্পিৰেশ্যন আছিলে। পিছদিনা ৰাতিপুৱাই মেডাম লীয়ে পাৰ্মিশ্যন বিচাৰি বাফেটৰ ৰুমত দুজন কৰ্মচাৰীক লৈ সোমাই লগে লগে তেওঁৰ গাৰ জোখ ল'বলৈ ধৰিলে আৰু পিছদিনা ৰাতিপুৱাই চিকচিকীয়া চুট এযোৰ চিলাই লৈ আহিলে। কিন্তু তেওঁ দাম নল'লে কাৰণ মেডাম লীৰ বাবে বাফেট ইনস্পিৰেশ্যন আছিলে। বাফেটে ক'লে যে চুট মোক বহুত ভাল লাগিছে, এনেকুৱা আৰু দুযোৰ চিলাই দিয়ক। 3 দিনৰ পিছত মেডাম লীয়ে বাফেটলৈ 20 যোৰ চুট চিলাই তেওঁক গিফ্ট কৰি দিলে, কিন্তু তাৰ দাম নল'লে আৰু আজিলৈকে বাফেটে এই কেইযোৰ চুটকে পিন্ধে। ৱাৰেন বাফেট কোন হয় চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই, কাৰণ মই আগতো তেওঁৰ বিষয়ে উল্লেখ কৰিছোঁ। হি ইজ এ ৱেল ন'ন গ্ৰেটেষ্ট বিলিয়নাৰ ইনভেষ্টাৰ। আজি কিছুমান কথা আপোনাক জনাবলৈ ডিপ ৰিচাৰ্চ কৰি লৈ আহিছোঁ, যিবোৰ কাম ধনী আৰু সফল ব্যক্তিসকলে কৰে কিন্তু অসফল লোকসকলে নকৰে। ইয়াৰ পৰাই আপুনি ধাৰণা পাব আৰু ফাইনেন্সিয়েলি হৈ থকা ভুলবোৰ আপুনি শুধৰণি কৰি আপুনিও আনৰ দৰে মিলিয়নাৰ হ'বগৈ পাৰিব। হেল্ল' ফিউচাৰ বিলিয়নাৰ্ছ, ৱেলকাম টু ভিক্টৰী এম্পায়াৰ, য'ত আমি একগোট হৈছোঁ ইনস্পায়াৰ হ'বলৈ আৰু অভাৱেৰে পূৰ্ণ জীৱনক চিৰদিনলৈ বিদায় দিবলৈ। নম্বৰ 1, ৰিচ পিপল এভইড শ্ব' অফ। টকা পইচাক ধনী ব্যক্তিসকলে আলহী হিচাপে মানে আৰু দুৱাৰত টুকুৰিয়ালে সাদৰেৰে ভিতৰলৈ মাতি আলপৈচান ধৰি শুশ্ৰূষা কৰে, কিন্তু অসফল ব্যক্তিসকলৰ দুৱাৰত ধনে টুকুৰিয়ালে অপমান কৰি খেদি দিয়ে, আননেচেচেৰী অনলাইন অৰ্ডাৰ কৰি নিজকে ভেলুৱেবল দেখুৱাবলৈ ব্ৰেণ্ডেড বস্তুৰে ভৰাই পেলাই, যেনে আইফোন, টাইটেন বা ফাষ্টেকৰ ৱাচ, উডলেণ্ডৰ শ্বু এণ্ড মেনি মোৰ থিংছ। হাতত টকা নাথাকিলেও EMIত হ'লেও পাৰ্চেছ কৰে জাষ্ট বিকজ অফ আনক যাতে প্ৰাইচবোৰ ক'ব পাৰি। এইটোৱে আমাৰ মানৱ জাতিৰ এটা বহুত লেতেৰা স্বভাৱ। নিজৰ লগত থকাখিনি আমি আনক দেখুৱাব বিচাৰোঁ আৰু ব্ৰেণ্ডেড প্ৰডাক্টছবোৰ ব্যৱহাৰ কৰিলে নিজকে উচ্চ খাপৰ বুলি ভাবোঁ। আমি বিজনেছ ষ্টাৰ্ট কৰি অলপ প্ৰফিট আহিলে বা মাহৰ শেষত চেলেৰী একাউণ্টত সোমালে বহুত বেছি এক্সাইটেড হয়, কাপোৰ থকা স্বত্তেও অফাৰ কাপোৰ কিনো, নতুন মডেলৰ ফোন মাৰ্কেটত আহিল বুলিয়ে ফোন কিনো বা নেটফ্লিক্স, এমেজন প্ৰাইমৰ ছাবস্ক্ৰিপশ্যন লৈ লওঁ। কিন্তু সফল ব্যক্তিসকলে ইয়াৰ সম্পূৰ্ণ বিপৰীত। নিজৰ ছেভিংছৰ ধন বহুত ভাবি চিন্তিহে খৰচ কৰে যাতে নেটৱৰ্থত ফৰক নপৰে। ষ্টিভ জব, মাৰ্ক জাকাৰবাৰ্গৰ লাইফষ্টাইলৰ প্ৰতি অলপ চকু দিলে আমাৰ সকলো ক্লিয়াৰ হৈ যায়। নম্বৰ 2, দে ইউজ দেয়াৰ মানি টু গেট মোৰ মানি। কেৱল এটা আমৰ গুটি ৰুলে গছ হোৱাৰ পিছত আমি তাৰ পৰা যিদৰে ঢেৰ আম পাওঁ, সেইদৰে সফল ব্যক্তিসকলে টকা হাতত ৰখাৰ সলনি ইনভেষ্ট কৰে মিউচুৱেল ফাণ্ড, ইণ্ডেক্স ফাণ্ড, গ'ল্ড বা শ্বেয়াৰ্ছত, যাতে তাৰ পৰা ইণ্টাৰেষ্ট পায় আৰু অধিক টকা পাব পাৰি। কিন্তু আমাৰ লোকসকলে টকা বেংকত থৈ কিছুমান দিনৰ বাবে কিন্তু আকৌ উইথড্ৰ কৰি খৰচ কৰি দিয়ে। টকা যেতিয়া আমাৰ হাতত থাকে আমি অন্ধ হৈ যাওঁ, ক'ত খৰচ কৰিম ক'ত নাই। কিন্তু আজি তাক ভৰণ পোষণ দিয়ক, তেহে কাইলৈ টকাই আপোনাক ভৰণ পোষণ দিব। নম্বৰ 3, মাল্টিপল ইনকাম চ'ৰ্চ। ডোণ্ট পুট অল ইয়ৰ এগছ ইন ওৱান বাস্কেট। এইষাৰ কথা সফল ব্যক্তিসকলে ভালকৈ জানে আৰু অনুসৰণ কৰে। দে ডোণ্ট হেভ ছিংগল ইনকাম চ'ৰ্চ। অন প্ৰফেশ্যন, ইনভেষ্টমেণ্ট, কোৰ্ছ, ভিডিঅ'ছ আৰু বহুখিনি ইনকাম চ'ৰ্চ তেওঁলোকে জেনেৰেট কৰি লয়, যাতে ভৱিষ্যতে এটা চ'ৰ্চ বন্ধ হৈ গ'লে আনবোৰৰ সহায়ত জীৱনটো উপভোগ কৰিব পাৰি। সহজ ভাষাত ক'বলৈ গ'লে নিজৰ সৈতে কেইবাটাও অক্সিজেন চিলিণ্ডাৰ মজুত ৰাখক, যাতে দৰকাৰ পৰিলে আনকো আপুনি সহায় কৰিব পাৰে। এইষাৰ কথা আমি ভালকৈ আটাইয়ে উপলব্ধি কৰিছোঁ যেতিয়া ক'ভিডৰ পৰিস্থিতিত ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হ'ল আৰু নিজৰ চাকৰি হেৰুৱাবলগীয়া হ'ল, ব্যৱসায়ত লোকচান হ'ল। কিন্তু 1%ও ফৰক নপৰিলে সেইসকল লোকৰ যাৰ পেছিভ ইনকামৰ চ'ৰ্চ আছিলে। পেছিভ ইনকাম নৰ্মেলি তাক কোৱা হয় যিবোৰ কাম আপুনি এবাৰ কৰাৰ পিছত শাৰীৰিকভাৱে উপস্থিত নাথাকিলেও তাৰ পৰা আপুনি লাভ লৈ থাকিব পাৰে। তেনে এটি অনলাইন কোৰ্ছ আছে য'ত মাৰ্কেটিঙৰ বিষয়ে আপোনাক শিকোৱা হ'ব। আপুনি অৰ্গেনিকেলি আৰু পে' কৰিও ছ'চিয়েল মিডিয়াৰ যোগেদি ঢেৰ টকা আৰ্ণ কৰিব পাৰিব আৰু নিজৰ ভৱিষ্যতো ছিকিয়ৰ হ'ব, যাতে কিবা কাৰণবশতঃ ক'ভিডৰ দৰে ঘৰত থকা পৰিস্থিতি হ'লেও আপোনাৰ আৰ্নিং অট'মেটিকেলি জেনেৰেট হৈ থাকিব। সম্পূৰ্ণ জেনুইন কোৰ্ছ হয়, লিংক ডিছক্ৰিপশ্যনত আছে। নম্বৰ 4, লং টাৰ্ম ভিজন। সফল ব্যক্তিসকলৰ কাল্পনিক শক্তি বহুত মজবুত থাকে। আজি তেওঁ কিবা যদি আৰম্ভ কৰিছে, 10 বছৰৰ পিছত তাৰ কি আউটকাম ওলাই আহিব তাক তেওঁলোকে ভালকৈ জানে। আজিৰ পৰিস্থিতি যিমানেই বেয়া নাথাকক কিয় তেওঁলোকে কেয়াৰ নকৰে। আত্মবিশ্বাস বহুত মজবুত থাকে আৰু নিজৰ মনোবলক তললৈ যাব নিদিয়ে। ডেটছ ৱাই দে আৰ ছাকচেছফুল। আৰু লং ৰেচৰ ঘোঁৰা তেওঁলোককে কোৱা হয়। বিজনেছত বা অন্য প্ৰফেশ্যনত তেওঁৰ যদি আজি লছ হৈ আছে বা বহুত চেষ্টা কৰিও তেওঁ সফল হ'ব পৰা নাই, স্বত্তেও পিছলৈ ঘূৰি নাচায় আৰু লং টাৰ্মৰ কাৰণে প্লেন কৰে আৰু মাইণ্ডত এটাই কথা খাপ খুৱাই লয়, লেট সে হি বনেংগে লেকিন লেটেষ্ট বনেংগে। নম্বৰ 5 এণ্ড মষ্ট ইম্পৰ্টেণ্ট, এক্সট্ৰিম হেবিটছ। আমাৰ খোৱা বোৱা হোৱাৰ পিছত ঘৰত যিসকল লোকে পাকঘৰৰ কাম কৰে
আমাৰ মা বাইদেউ ভণ্টি বা ৱাইফ তেওঁলোকে ধুব বুলি খায়ে উঠি যাওঁ বা নিজৰ কাপোৰ কানিটো বছৰত মাত্ৰ কেইবাৰমান ধুওঁ চাগে। এমেজনৰ ফাউণ্ডাৰ জেফ বেজছে এতিয়াও নিজৰ ডিছ খোৱা হোৱাৰ পিছত নিজে ধুৱে আৰু 8 ঘণ্টা প্ৰপাৰ শ্লিপ লোৱাৰ পাছত উইদাউট এলাৰ্ম উঠি যায়। ফিল্ম হিট আৰু ফিটনেছ ফিট এক্টৰ অক্ষয় কুমাৰৰ 54 বছৰ বয়সত আজিও 4টা বজাত তেওঁ বেডত নাথাকে, বাহিৰত মৰ্ণিং ৱাক বা এক্সাৰচাইজ কৰি থকা তেওঁক পাব। আৰু বহুত এইদৰে উদাহৰণ আছে। এই ৰুটিনবোৰ ফ'ল' কৰোঁতে কৰোঁতে তেওঁলোকৰ হেবিট হৈ যায় আৰু কঠিন লগা কামো উজু হৈ যায়। এই হেবিটবোৰৰ পাৱাৰ তেওঁলোকে ভালকৈ গম পায়, সেইবাবে নিজকে এডুকেটেড কৰিবলৈ ডেইলি পঢ়ে, নিজৰ ফিল্ডৰ মাষ্টাৰ হ'বলৈ প্ৰত্যেক দিনে প্ৰেক্টিছ কৰে, কামৰ ব্যস্ততাৰ মাজতো। সেইবাবে সফলতা আৰু টকা পইচা তেওঁলোকৰ ওচৰলৈ চুম্বকৰ দৰে আকৰ্ষিত হৈ আহে। হেবিটৰ বিষয়ে অধিক জানিবলৈ 2খন কিতাপ মই ৰেকমেণ্ড কৰোঁ, এটমিক হেবিটছ আৰু পাৱাৰ অফ হেবিট। হিন্দীতো এভেইলেবল আছে। লগতে পেছিভ ইনকাম কৰি নিজৰ ফিউচাৰ ছিকিউৰ কৰক এই কোৰ্চটোৰ জৰিয়তে, লিংক ডিছক্ৰিপশ্যনত আছে। আজিলৈ ইমানেই। এতিয়া বিদায় লোৱাৰ সময় হ'লহি। ভিডিঅ'টো লাইক কৰিব, তেতিয়াহে ইউটিউবৰ এলগৰিদমে গম পাব যে ভিডিঅ'টো ভাল হৈছে আৰু অন্য ইউজাৰ সকলোকো ৰেকমেণ্ড কৰিব। যিসকল লোক আজি গাইডেন্স নোপোৱাৰ বাবে আধা বাটতে থমকি গৈছে তেওঁলোকৰ বাবে হেল্পফুল হ'ব। অহাটো সপ্তাহ পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।